পাটোৱাৰী ডাঙৰীয়া কি কৰিলে, তিনিজন বিভাগীয় যি কৰ্মচাৰী আছিল, বিষয়া আছিলে, তেওঁলোকক নিলম্বন কৰিলে। কিন্তু পাটোৱাৰীৰ ক্ষেত্ৰত কেতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব বা চৰকাৰে লোৱা হৈছে? এটা কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ নেতৃত্বত যোৱাকালি কেবিনেটে সিদ্ধান্ত লৈছে। যি তদন্ত কমিটি ঘোষণা কৰা আছে বিভাগীয় তদন্ত নহয়, এয়া সম্পূৰ্ণ চৰকাৰীয়ে স্বতন্ত্ৰীয়া তদন্ত অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্ব। ইতিপূৰ্বে বিভাগীয় তদন্ত দিছিল যাদৱ শইকীয়াৰ নেতৃত্বত, কিন্তু তাৰ উপৰিও আমি এইটো কথাতে ৰাইজ আশ্বস্ত হ'ব লাগে যে কোন সফল কোন বিফল এটা বেলেগ কথা, কিন্তু এই দুৰ্ঘটনাৰ বাবে যোনেই দায়ী নহওক লাগে, তেওঁ যে হাৰি যাব নোৱাৰে, এই ক্ষেত্ৰত চৰকাৰৰ যে কমিটমেণ্ট আছে, সদিচ্ছা আছে, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাতেই প্ৰকাশ পাইছে। কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন বাজেট কিমান? 925 crore। আৰু তাত দলংখনৰ নক্সাটো এপ্ৰুভ হ'ল নে? ইতিমধ্যে হৈছে। 2017 চনৰ পৰা 2020 চনলৈ DPRৰ কাম চলিছে। মই এইখিনিতে আৰু এটা কথা সংবাদ মাধ্যমক মই অৱগত কৰিব বিচাৰোঁ। কংগ্ৰেছ দলৰ যিটো ব্যৱহাৰ, তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে যে ব্ৰহ্মপুত্ৰ নদীখন যেন এখন 20 মিটাৰৰ এটা নলাহে। কাৰণ ব্ৰহ্মপুত্ৰত য'ত দলং নিৰ্মাণ হ'ব তাৰ ৰিভাৰ কোৰ্চ, ৰিভাৰ বেড, এক্সটেনচিভ ষ্টাডি হ'ব লাগিব। 3 বছৰ ধৰি তাৰ DPR প্ৰস্তুতৰ কাৰণে অভিযন্তাৰ দলে বিজ্ঞানসন্মতভাৱে প্ৰাক্কলম তৈয়াৰৰ বাবে তেওঁলোকে গৱেষণা কৰিছে। তাৰ পাছত পূৰ্বতে আছিল কমলাবাৰী নিমাতীঘাট কমলাবাৰী সংযোগী, কিন্তু তাত ফিজিবল নোহোৱাৰ বাবে চেনিজান আৰু অফলামুখ এই দুই ঠাইত এই সংযোগী দলংখনৰ 6.8 কিলোমিটাৰ DPR প্ৰস্তুত হ'ল, লগে লগে নিবিদালে গ'ল। আৰু কেৱল দলংখন নিৰ্মাণ হ'লে নহ'ব, ইয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰিব লাগিব। সেয়ে 2021 চনত নীতিন গাডকাৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় ঘাইপথ 715 নম্বৰ ঘোষণা কৰিলে যে এই দলংখন সংযোগী হৈ লখিমপুৰ সংযোগ কৰিব। মুখ্যমন্ত্ৰীয়ে কালি দেখোন ক'লে দলংখনৰ যেতিয়া নক্সাটো এপ্ৰুভ হ'ব তাৰপিছতে কাম আৰম্ভ হ'ব। এপ্ৰুভটো হোৱা নাই বুলি ক'লে। ইতিমধ্যে DPR প্ৰস্তুত হৈছে। দলংখনৰ কিছুমান এপ্ৰ'চ ৰোডৰ যিখিনি দলঙৰ বাহিৰৰ কাম, সেইখিনিৰ ক্ষেত্ৰত কিছু এতিয়াও জটিলতা নথকা নহয়, যিখিনি এপ্ৰ'চ ৰোডৰ ক্ষেত্ৰত। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কেতিয়াও কোৱা নাই, এটা ইয়াৰ ৰূপ দিয়া হৈছে যে এপ্ৰুভ নাই হোৱা বুলি কথাষাৰ এতিয়াও। মুখ্যমন্ত্ৰীয়ে কৈছে যে দলঙৰ নক্সাখন যেতিয়া এপ্ৰুভ হ'ব নৱেম্বৰ মানৰ পৰা আমি কাম আৰম্ভ কৰিম। নৱেম্বৰ মানৰ পৰা নহয়, নৱেম্বৰ কাম আৰম্ভ হ'ব। প্ৰত্যেক মাহে তদাৰক কৰিবলৈ ইতিমধ্যে তেখেতে নক্সাখন এপ্ৰুভ হোৱা নাই চাগে। নক্সা এপ্ৰুভ হৈছে, এপ্ৰুভ হৈছে। মুখ্যমন্ত্ৰীয়ে ভুলকৈ ক'লে চাগে। মুখ্যমন্ত্ৰী এনেকুৱা বক্তব্য ৰখাই নাই। কালি মানুহখিনিৰ ওপৰত লাঠিচালনা কিয় কৰিবলগীয়া? আপোনালোকে যদি এটা কথা মন কৰে, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজুলীৰ সকলো দল সংগঠনক তাতে তেওঁ সাক্ষাৎ কৰিছে। সেই যিখন মহাবিদ্যালয়ৰ প্ৰবক্তা নিহত হ'ল, সেই মহাবিদ্যালয়ৰ প্ৰতিনিধিক তেখেতে সাক্ষাৎ কৰিছে। আৰু সেই সাক্ষাৎ কোনো গোপন নহয়, আপোনালোকে সংবাদ মাধ্যমে তাৰ বাতৰি সম্প্ৰচাৰ কৰিছে। আৰু যিসকল প্ৰতিনিধিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলে, তেওঁলোকে ওলাই আহি সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মন্তব্যও প্ৰকাশ কৰিছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰস্থান কৰাৰ পাছত কিছু লোকে এক আইন শৃংখলা জড়িত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আৰু আমি শেহতীয়াকৈ গম পাইছোঁ যে এই কাৰ্যত জড়িত আছিল দুটা সংগঠনৰ কিছু ব্যক্তি। আপোনালোকে জানে, বৰ্তমান সময়ত অসমত এটা সংগঠনে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ বাবে অহৰহ চেষ্টা চলাই আছে। বীৰ লাচিত সেনা নামৰ এটা সংগঠন, তেওঁলোকৰ এগৰাকী বিশেষ বিষয়ববীয়া, সেই সংগঠনৰ সদস্য আৰু ছাত্ৰ মুক্তিৰ সদস্য, তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰস্থান কৰাৰ পাছত মুখ্যমন্ত্ৰীক লগ পাবই লাগিব বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ ভিডিঅ'তে দেখা পাইছে কি ধৰণে সংবাদ মাধ্যম নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিছিল, বেৰিকেড ভাঙি পেলাইছিল, মহিলা নিৰাপত্তাৰক্ষীৰ ওপৰতো আক্ৰমণ চলাইছিল। আৰু যিটো মাজুলীবাসীয়ে কেতিয়াও এনেধৰণৰ আচৰণৰ আজিলৈকে তেওঁলোকে পৰিচয় দিয়া নাই। গতিকে আইন শৃংখলা ৰক্ষা কৰাটো প্ৰশাসনৰ এটা দায়িত্ব।